মই আৰু এটা সুখবৰ দিব খুজিছোঁ যে আজি যেনেকৈ এই 5 লাখ টকাৰ স্বাস্থ্য বা হেল্থ ৰিইম্বাৰ্সমেণ্ট আঁচনিখন NHMৰ কৰ্মচাৰীসকলক ইনক্লুড কৰি লৈছে বা অন্তৰ্ভুক্তি কৰি লৈছে, যাৰ জৰিয়তে NHMৰ 50,000 চাকৰিয়াল উপকৃত হ'ব। অহা কিছুদিনৰ ভিতৰত ৰাজ্যখনত কাম কৰি থকা প্ৰায় 50,000 টেট শিক্ষকলৈকেও কন্ট্ৰেক্টত SSৰ লগত কাম কৰি থকা টেট শিক্ষকলৈকেও আমি এই সুবিধা আগবঢ়াম। অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ তলত কাম কৰি থকা টেট শিক্ষকসকল ইনক্লুডিং ষ্টেট পুল টিচাৰ যিসকলে কাম কৰি আছে তেখেতসকললৈকেও এই আঁচনিৰ সুবিধা আমি আগবঢ়াম। কিন্তু তাৰ বাবে এমাহ বা দুমাহ অপেক্ষা কৰিব লাগিব, কাৰণ তেওঁলোকৰ নিৰ্দিষ্ট বাজেটত আমি ধনৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু NHMৰ কৰ্মীসকলক আজি আমি যি সুবিধা আগবঢ়াইছোঁ, ইন নেক্সট 1 or 2 months আমি সৰ্বশিক্ষা অভিযানৰ তলত কাম কৰি থকা কৰ্মচাৰীসকললৈকেও এই সুবিধা আগবঢ়াম। ইয়াৰ লগে লগে অসম চৰকাৰৰ অধীনত হাইস্কুলত যিবিলাক অতিৰিক্ত শিক্ষক যিবিলাক 12 আনপাৰ্লিয়ামেণ্টাৰী ৱাৰ্ড, যিসকল এডিশ্যনেল টিচাৰ বা কণ্ট্ৰেকচুৱেল টিচাৰে কাম কৰি আছে, তেওঁলোকৰ বাবেও এই 5 লাখ টকাৰ মেডিকেল ৰিইম্বাৰ্সমেণ্ট আঁচনিখন আমি এক্সপাণ্ড কৰিম বা আমি তেওঁলোককো এই আঁচনিখনৰ অধীনত সামৰি ল'ম। অৰ্থাৎ this scheme will now cover at least 1 lakh state government employees working under contract in National Health Mission, under Sarva Shiksha Abhiyan and under Director of Secondary Education. So this is a huge scheme which will straightway help 1 lakh directly 1 lakh চৰকাৰী কন্ট্ৰেক্টত থকা কৰ্মচাৰীক সহায় কৰিব, তেওঁলোকৰ পিতৃ মাতৃক সহায় কৰিব আৰু তেওঁলোকৰ সন্তানসকলক সহায় কৰিব। মই ভাবোঁ যে আমাৰ ৰাজ্যখনে লৈ অহা কল্যাণকামী আঁচনিৰ ভিতৰত এই আঁচনিখনে এটা অন্যতম আঁচনি বুলি অনাগত দিনত গণ্য হ'ব।